হাই ফ্ৰেণ্ডছ, মই মিয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম মই বৈ উলিওৱা কেইখনমান গামোচা। বৈ উলিওৱা বুলি ক'লে আগৰ পৰা বৈ থকা নহয়, এতিয়া বোৱা গামোচা। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা ফুল, এইটোৱে ফুল গোটেইকেইখনতে বাচিছোঁ। ইয়াৰ এতিয়ালৈকে 7খন ওলাইছে, আৰু ইয়াতে মই পকোৱা সূতাৰে ফুল বাচিছোঁ, যোনটো আচু সূতা সেইটোৱে। আৰু পাৰিটোত মই এইদৰে দি দিছোঁ। পাৰিটোত এনেদৰে কেনেকৈ বাচিব পাৰি সেইটো মই ভিডিঅ'টো একেবাৰে শেষত দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা আগত মই এইদৰে দিছোঁ, আৰু যিহেতু ফুলটো একেবাৰে সৰু, আৰু এইবোৰ ফুল এইবোৰ ফুল বুলি নহয়, আচলতে ফুলটো একেবাৰে সৰু, সেইকাৰণে মাজত বুটা দিয়া নাই। বাকী দুয়োটা ফুল একে আছে। এইটো ফুল মই ঊলৰ সূতাৰে বাচিছিলোঁ, যিহেতুকে মই আগতেও গামোচা বৈ আছিলোঁ। তাৰে কিছুমান সূতা থাকি গৈছিলে, দুটা মহুৰা থাকি গৈছিলে বাতি থোৱা, সেইকাৰণে মই এই দুখন গামোচাত ঊলৰ বাচি দিছোঁ। আৰু সেইকাৰণে পকোৱা সূতা ফুল বচাতকৈ এখনত অলপ ডাঙৰ যেন লাগিছে ফুলটো। আৰু পাৰিটোত ইয়াতো একেভাগে দিয়া আছে। এতিয়া মই আপোনালোকক দেখাম কেনেদৰে পাৰিটো বাচিব পাৰি। পাৰিটোত মই তেনেকৈ কৰিবৰ কাৰণে দুটা ভাগত কৰি লৈছোঁ। দুখিনি দুভাগে ব তুলি লৈছোঁ। কেনেকৈ তুলিছিলোঁ মই সেইটো আপোনালোকক এনেই অকণমান দেখাই দিম বুজিব পৰাকৈ। আপোনালোকে প্ৰথমতে চি এপাতত দুকণি ওপৰ দুকণি তলকৈ বাছি ল'ব, আৰু তাৰপিছত এনেধৰণে মই এতিয়া দেখাই দিয়া ধৰণে ব তুলি যাব। এইটো হিচাপত আপোনালোকে দুপাতে বাছি ল'ব চি এপাত। এতিয়া ইয়াত যোনখিনি পৰি যাব সেইখিনি উঠাই পেলাই এপাত বাছি ল'ব, তেতিয়া বখিনি তোলোতে সুবিধা হ'ব। মই এনেই আপোনালোকক দেখাই দিবৰ কাৰণে এইটো দেখাই দিছোঁ, এনেকৈ বাচিব। আৰু তাৰপিছত এইদৰে গাঁঠি এটা দি আকৌ মাজৰ পৰা এনেকৈ দি দিব, যাতে অলপো খেলি মেলি নহয়। পিছত সূতাবোৰ চুটি দীঘল হৈ যাবও পাৰে এটা গাঁঠি দি থ'লে, সেইকাৰণে আকৌ এইদৰে গাঁঠি দি দিব। তাৰপিছত মই আকৌ ইটো বাতি কেনেকৈ তুলিছোঁ সেইটো দেখাই দিম। এতিয়া মই পৰি যোৱাবোৰ উঠাই আহিছোঁ। আপোনালোকে পাৰিলে দুপাত চিয়ে বাছি ল'ব, তেতিয়া বেছি সুবিধা হ'ব। একেবাৰে সহজ, যিসকলে ব তুলি ফুল বাচে তেওঁলোকেতো জানেই কেনেকৈ ব তুলিব লাগে, আৰু নজনাসকলেও নিশ্চয় ভিডিঅ'টো দেখি জানিব পাৰিছে। আৰু আপোনালোকে শিৰখত ফুলটো তোলোতেও এনেধৰণে তুলি ল'ব পাৰে। উঠা কাঠিবিলাক এইধৰণে তুলি গ'লে আপোনালোকে বহুত ডাঙৰ ফুলটো বাচিবলৈ হ'লেও অলপো কষ্ট নহয় দাঙোতে, সেইকাৰণে এনেকৈ বাছি ল'ব পাৰে শিৰখৰ ববিলাকত। বাকী এইদৰে, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে।